হেল্ল' ভিউৱাৰ্ছ তো পুনৰ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ ভাবিলোঁ কি আজিৰ দিনটো সকলোৰে লগত শ্বেয়াৰ কৰোঁ তো আহকচোন শেষলৈকে সকলোৱে চাই থাকক সকলোৱেতো জানেই গুৱাহাটীত কিমান ট্ৰেফিক তো আমি জামতে ফচি আছোঁ আৰু ফাইনেলি আমি পালোহি নিউজ হেল্থ প্লাছে আজি মোৰ বাবে এটা ইণ্টাৰভিউ ৰাখিছিল তো আমি ষ্টুডিঅ' পালোহি আৰু এয়া বস্তু বাহনি দাদাই ঠিক কৰি দিছে অলপ পিছতে শ্বুট লোৱা হ'ব আজি মোৰ লগত কি হৈছে নাজানো আৰু দেই এবাৰ কপালি হাতত লাগিব এবাৰ কাপোৰ তো তেনেকৈ আমি গানটো শেষ কৰিলোঁ আৰু যেনে তেনে আৰু লগতে গানটো কপিৰাইট ইছ্যুৰ বাবে মই মিউট কৰি দিছোঁ আশা কৰোঁ কাৰো যাতে অসুবিধা নহয় এতিয়া উইদাউট মিউজিকে মোৰ ডান্সটো অলপ উপভোগ কৰক এই ভ্লগটো মই শিৱৰাত্ৰিৰ উপলক্ষে কৰিছিলোঁ কিন্তু ভ্লগটো আপলোড কৰাৰ কিছু পলম হ'ল মোৰ এইকেইদিন ব্যস্ততা থকাৰ বাবে মই ভ্লগটো এডিট কৰিব পৰা নাছিলোঁ কোনেও যাতে বেয়া নাপায় এই নৃত্যটো যদি কোনোবাই চাব বিচাৰে তেতিয়াহ'লে ফেচবুকত গৈ নিউজ হেল্থ প্লাছ বুলি পেজটোতে আপোনালোকে পাই যাব এইখিনিতে এটা কথা কওঁ অহাকাইলৈ ব্ৰহ্মপুৰত যি জেডিপি নিউজ 24/7 এটি অনুষ্ঠান পাতিছে তাত যদি সকলোকে মই লগ পাওঁ তাৰে আশা থাকিল গৰমত এয়া আমাৰ বিলাই চাওকচোন আৰু বায়ে মোক পুৰা বিশ্বাস লাগিছে এচি আছে ষ্টিল বিচিব লৈছে ইমানেই গৰম মানে আৰু এয়া দেখিছে হেয়াৰ ষ্টাইল কৰি দিছে মোক দেখি আকৌ নাহাঁহিব দেই বুলি বাইজনী কি কৰি আছে মই ডান্সৰ ষ্টেপবোৰ মনত পেলাই আছোঁ নেক্সট গানটো কেনেকৈ নাচিম তাকে আৰু এইবাৰ মই প্ৰদৰ্শন কৰিছোঁ মোৰ দ্বিতীয়টো নৃত্য যিটো মোৰ ফেভৰেট হয় ছংটো দহি যায় এইটো কিন্তু মোৰ আটাইতকৈ ভাল লগা গান দেই মই যোৱাবাৰ বহাগতো এইটো গানেই লৈছিলোঁ প্ৰগ্ৰামবোৰত নৃত্য কৰিবলৈ আৰু এই গানটো নীলাক্ষী নেওগবাৰ এটা সুন্দৰ গান আপোনালোকে উপভোগ কৰকচোন অলপ মই পুনৰবাৰ কৈ দিছোঁ যে কপিৰাইট ইছ্যুৰ বাবে মই গানকেইটা মিউট কৰি দিছোঁ কাৰো যাতে অসুবিধা নহয় সেই আশা ৰাখিলোঁ এই নৃত্যটো আপোনালোকে ফেচবুক পেজত নিউজ হেল্থ প্লাছ বুলি আছে তাতে উপভোগ কৰিব পাৰিব সম্পূৰ্ণ ভিডিঅ'টো আৰু আজিৰ অনুষ্ঠানটো ইমানখিনিতে অন্ত পৰিল হাই অশোকদা হেল্ল' হাই পুষ্পা মা হাই যিহেতু আমাৰ শ্বুট কৰি থাকোঁতে বহুত পলম হৈ গ'ল মেক্সিমাম 12টামান বাজিছিলে তো আমি ভাবিলোঁ বাহিৰতে খানাটো খাই যাওঁ আৰু আজিৰ ট্ৰিটটো অশোকদাই দিলে তো বহুত টেষ্টি আছিলে দেই পূৰা একদম হাঁহৰ মাংস বুলি ক'লেই জিভা পানী ওলাই যায় তো আমি খাই বৈ আৰু ঘৰলৈ ৰাওনা হ'লোঁ এতিয়া আমি অশোকদাক টা দি পেলাই এতিয়া ঘৰত যাওঁ আৰু আজিৰ দিনটো সঁচাকৈ বহুত সুন্দৰভাৱে স্পেণ্ড কৰিলোঁ বহুত ধন্যবাদ অশোকদা এনেকৈ ইনভাইট কৰাৰ বাবে আশা কৰোঁ আমি কম দিনৰ ভিতৰতে আকৌ লগ পাম আৰু থেংক ইউ ছ' মাছ শেষলৈকে সকলোৱে ভিডিঅ'টো চোৱাৰ বাবে বাই বাই